যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে। অম্বিকাগিৰি ৰায়চৌধুৰী। ফোনত কথা পাতি পাতি দৈ আৰু গুড়ৰ সৈতে কোমল চাউলৰ জুতি লৈ থকা এই মন ককাইদেউ লতাশিল আৰক্ষী থানাৰ বিষয়া। তেওঁৰ সৈতে গুৱাহাটীৰ পুৱাবেলাত অৰ্থাৎ ব্ৰেকফাষ্টৰ বাবে গৈ ৰেষ্টুৰেণ্ট এখনত যি ঘটনা সংঘটিত হ'ল সি মোৰ অভিজ্ঞতাৰ ডায়েৰীত এক উৎসাহজনক পৃষ্ঠা এটা পূৰ কৰিলে। আহকচোন কাহিনীটো কি তাকেই বুজ লওঁ। ৰেষ্টুৰেণ্টখনত প্ৰৱেশ কৰি মই এক আজব অনুভৱৰ সন্মুখীন হ'লোঁ, কিয়নো সোমাই দেখিলোঁ এটা চৌকা অৰ্থাৎ এটা পাকঘৰ, য'ত খৰি, কলহ, ঝাৰু আৰু কোমোৰা লগতে এয়া দেখোন কলাখাৰৰ বাবে শুকাই থোৱা ভীমকলৰ বাকলি। চকুকেইটা ঘূৰাই দেখিলোঁ অসমীয়া মহিলাসকলে পৰিধান কৰা এয়া দেখোন বিভিন্ন সাজপাৰ। সোঁফালে বাঁহেৰে নিৰ্মিত এটা আলমিৰাত থোৱা আছে বিভিন্ন প্ৰকাৰৰ চাহপাত। পেকিং কৰি থোৱা বিভিন্ন বটলৰ লগতে দেখিবলৈ পালোঁ থলুৱা পানীয় তেতেলী চৰ্বত আৰু দেখিবলৈ পালোঁ আমাৰ ঘৰুৱা লাড়ু। আনটো দিশে মূৰ তুলি দেখিলোঁ পেকেট কৰি থোৱা মাটি দাইল আৰু মিঠাতেল। এয়া দেখোন চাউল পেকেট কৰি থৈছে, লিখা আছে থলগিৰি। এয়া আমাৰ দেখোন ঘৰৰে সামগ্ৰী। আৰু এটা পেকেটত অন্য প্ৰকাৰৰ চাউল। তাৰপিছত ওপৰত দেখিলোঁ বৰা চাউল। অন্য এটা কোঠালিত প্ৰৱেশ কৰি দেখিলোঁ জাপি আৰু খালৈ, যিটো এক ঘৰুৱা পৰিৱেশ। তাৰপিছতে এটা আলমিৰাত সজোৱা আছে বিভিন্ন ধৰণৰ কিতাপ পত্ৰ আৰু এটা কলাসুলভ আৰ্হিত প্ৰস্তুত কৰি লিখা আছে থলগিৰি আৰু ভূপেন হাজৰিকাৰ সৈতে কেইখনমান ফটো। ৰেষ্টুৰেণ্টখনৰ নামে হৈছে থলগিৰি, অসমীয়া হোৱাৰ গৌৰৱ। য'ত লিখা থকা এই কথাখিনিয়ে মোৰ মন মন্দিৰৰ ঘণ্টাটো বজাই থৈ গ'ল। এইজনাই দেখোন ফোনৰ জুতি লৈছেই, জলপানৰ জুতিও অকলেই লৈছে। জলপানৰ বাতিটো কিন্তু সেই সৰুকালত গাড়ী বনাবলৈ লোৱা তামোলৰ ঢকুনাখন। বৰ আপোন এটা মুহূৰ্ত। ভাবিলোঁ SI ছাৰক দুটামান প্ৰশ্ন সুধি সৰুকৈ কামোৰ এটাকে দিওঁ। অসমীয়া সমাজত মানে অসমীয়া পাকঘৰত মানে দিয়ে থাকে আৰু ইয়াত কি দিছে? পানী আছে, পানী এইটো হৈছে হোটেল নহয় আৰু কিটচেন। জুতি লৈ উভতিবৰ সময়ত ওপৰলৈ চাই দেখিলোঁ এখন দেখোন আমাৰ গাঁৱত নাম প্ৰসংগৰ বাবে ব্যৱহাৰ কৰা চন্দ্ৰতাপ। মই ভাবিলোঁ এই কথা নহয়, ইয়াৰ আঁৰৰ কাহিনীটো কি জানিব লাগিব। সেই মোবাইল পিটিকি থকা মানুহজনৰ পৰাই জানিম বুলি ভাবিলোঁ আৰু পিছত গম পালোঁ যে মোবাইল পিটিকি থকা মানুহজনে ইয়াৰ স্বত্বাধিকাৰী। গতিকে কেইটামান প্ৰশ্ন তেওঁকো সুধি অকণমান জ্ঞান ল'ব খুজিলোঁ। থলগিৰি দেখি একে পাকঘৰ সোমোৱা নিচিনা হয়। এতিয়া দাদাই কিয় খুলিলে? এই কথাটো মই প্ৰায়ে কৈ থাকোঁ যে অসমীয়া জাতিটো 1826 খ্ৰীষ্টাব্দৰ আগতে, ব্ৰিটিছ হোৱাৰ আগতে সম্পূৰ্ণ স্বনিৰ্ভৰশীল জাতি আছিল। খাদ্য, বস্ত্ৰ, বাসস্থান এইবিলাকৰ ক্ষেত্ৰত কাৰো ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হোৱা নাছিল। কিন্তু আজি 200 বছৰ হোৱাই নাই। আজি 2026 200 বছৰ হ'ব সেই দিনটো। তাৰ আগতে আমি এতিয়া সম্পূৰ্ণ 99% পৰনিৰ্ভৰ হৈ গ'লোঁ। আৰু মূল কথাটো হ'ল যে আমি আমাৰ খাদ্যাভ্যাস সলনি কৰিলোঁ, আমি বেলেগক দেখি বেলেগৰ পোছাক সলনি কৰিলোঁ। কিন্তু এতিয়াও আমাৰ অসমখনত, উত্তৰ পূৰ্বাঞ্চলত এনেকুৱা বহুত উপাদান আছে, এনেকুৱা বহুত সম্পদ আছে যিখিনিক লৈ আমি আকৌ স্বনিৰ্ভৰশীল অৰ্থনীতি স্বাৱলম্বী হ'ব পাৰোঁ। আৰু সেইখিনি আমি আচলতে গাঁৱলৈ যাব লাগিব। এতিয়া গাঁৱত গৈ গাঁৱত যিমানবিলাক সম্পদ আছে, আমাৰ সেই সম্পদবিলাক আমি প্ৰথমতে নতুন প্ৰজন্মই চিনাক্ত কৰিব লাগিব। আৰু আজি গ্ল'বেলাইজেশ্যনৰ সময়, বিশ্বায়নৰ সময়। এতিয়া গোটেই পৃথিৱীৰ বস্তু আহি মোৰ ঘৰৰ ওচৰৰ দুৱাৰমুখ পাই গ'লে। শ্বপিং মল, ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ, তাত পৃথিৱীৰ চব দেশৰ বস্তু পোৱা যায়। কিন্তু কেতিয়াও আমি নিজক প্ৰশ্ন কৰা নাই আমাৰ গাঁৱৰ বস্তুবিলাক তাত কিয় নাই। বিদেশলৈ নহয়, আমাৰ নিজৰ শ্বপিং মলতে আমাৰ গাঁৱৰ বস্তু নাই। আজি ডিব্ৰুগড়ত হোৱা শ্বপিং মলখনত, শিৱসাগৰত হোৱা শ্বপিং মলখনত, গুৱাহাটীততো কথাই নাই। কেইটা আমাৰ নিজৰ বস্তু আছে আমাৰ গাঁৱৰ মানুহে উৎপাদন কৰা। আমি চবেই কিনো বস্তুখিনি, কিন্তু কিনাৰ পইচাখিনি বাহিৰলৈ গুচি যায়, বাহিৰা মানুহলৈ গুচি যায়, বাহিৰৰ ব্যৱসায়ীলৈ গুচি যায়। এতিয়া আমি কৈছোঁ যে আমি যদি নিজৰ সম্পদখিনি নিজে ব্যৱহাৰ কৰোঁ, আজি আমি আমাৰ শিপিনীয়ে বোৱা কাপোৰ পিন্ধোঁ, আমি যদি আমাৰ খেতিয়ক
নিজাববীয়াকৈ উৎপাদন কৰা খাদ্যদ্ৰব্য খাওঁ, আমাৰ প্ৰাকৃতিক পৰিৱেশত যিবিলাক আমি খাওঁ, যিবিলাক পিন্ধোঁ, সেইবিলাক আমাৰ কাৰণে অতি দৰকাৰী। আৰু সেইখিনি আমাৰ কাৰণে আমি আজি স্বাস্থ্যৰ দিশৰ পৰাও আজি যদি আমেৰিকাত তৈয়াৰ কৰা বস্তু এটা আমি খাই থাকোঁ, আমাৰ বেমাৰ হ'ব। আমি গুজৰাটত বা মহাৰাষ্ট্ৰত তৈয়াৰ কৰা বস্তু এটাও খাই থাকোঁ, আমাৰ বেমাৰ হ'ব। পৰিৱেশত যিটো আছে সেইটো খাব লাগে। সেইকাৰণে আমি আমাৰ আগতে ধান চাউল কেন্দ্ৰিক এটা খাদ্য অভ্যাস আছিলে। এতিয়া আমি সেইটো এৰুৱাই পেলাই আমি আটা ময়দা কেন্দ্ৰিক খাদ্য গ্ৰহণ কৰিছোঁ, সেইটো আমাৰ কাৰণে উপযুক্ত নহয় বুলি আমি ভাবোঁ। গতিকে সেইকাৰণে এই গোটেই বস্তুটো আমি এতিয়া অসমীয়া জাতীয় জীৱনক আমি অৰ্থনৈতিকভাৱে যদি সমৃদ্ধিশালী কৰিব নোৱাৰোঁ, হাজাৰ ৰাজপথৰ আন্দোলন, বন্দুকৰ আন্দোলন, এইবিলাকে আমাক একো কৰিব নোৱাৰে। গতিকে আমি নতুন প্ৰজন্মক আমি এটা ৰাস্তা দেখুৱাব খুজিছোঁ, সেইটো এটা আমি পৰম্পৰা দাঙি ধৰিব খুজিছোঁ যে আমাৰ নিজৰ যিমান সম্পদ আছে সেইখিনি আমি চিনাক্ত কৰোঁ আহক। আমি আমাৰ সম্পদবিলাকক আমি সমৃদ্ধিশালী কৰিব চেষ্টা কৰোঁ, আমি ব্যৱসায় কৰোঁ, আমি উৎপাদনৰ ব্যৱসায় সমান্তৰালভাৱে চলাই যাওঁ। বেলেগ মানুহৰ হাতত আমি ব্যৱসায়িক ক্ষেত্ৰখন এৰি নিদিওঁ। আমাৰ পথাৰ, আমাৰ বজাৰ আমি নিজে দখল কৰিলেহে আমি জাতি হিচাপে জীয়াই থাকিম। গতিকে সেইটো জনসাধাৰণক, নতুন প্ৰজন্মক বুজাবৰ কাৰণে কথা কৈতো লাভ নাই, বহুতে কথা কৈ কামত হাত দিব লাগে। সেইকাৰণে আমি কথা কোৱাৰ সমান্তৰালভাৱে আমি এইটো ৰাইজক দেখাব খুজিছোঁ। আৰু এইটো আমি আত্মবিশ্বাসী যে এদিন নহয় এদিন অসমৰ নতুন প্ৰজন্মই, অসমৰ জনগণ এই কথাটো বুজি পাব আৰু এটা কৰ্ম আন্দোলন, কৰ্ম সংস্কৃতিৰ আধাৰত এটা অৰ্থনৈতিক আন্দোলন গঢ়ি তুলিবলৈ সকলো সক্ষম হ'ব। আৰু এই উদ্দেশ্যে আমি থলগিৰি অসমীয়া গৌৰৱ আৰম্ভ কৰিছোঁ। থলগিৰিৰ গুৱাহাটী চহৰত আদৰ কিমান? খুব আদৰ। আমি আমাৰ প্ৰথম কথাটো হ'ল আমি নতুনকৈ ব্যৱসায় আৰম্ভ কৰা মানুহ। আমাৰ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে আমাৰ কেপিটেল। আমি যেতিয়ালৈকে আমাৰ মূলধন আমি গোটাব নোৱাৰোঁ, তেতিয়ালৈকে ব্যৱসায়টো বহল কৰিব নোৱাৰোঁ। এতিয়া আমি যিটো আমাৰ ইয়াত আমি এতিয়া মানুহৰ যিটো সঁহাৰি পাইছোঁ, গুৱাহাটী মানুহৰ এইটো একদম মানে ভাবিব নোৱাৰা অভূতপূৰ্ব সঁহাৰি পাইছোঁ। গতিকে এতিয়া আমি তেওঁলোকৰ ডিমাণ্ড অনুসৰি, তেওঁলোকৰ চাহিদা অনুসৰি আমি যোগান ধৰাটো আমাৰ কাৰণে এটা প্ৰত্যাহ্বান হৈ পৰিছে। তেনেহ'লে আপুনি অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াৰ যিবিলাক সামগ্ৰী কেঁচাই হ'ব, চাউলটোৱে হওক, দৈখিনি হওক, আনিছে তেনে আনিছোঁ। আমি চব গাঁৱৰ পৰা আনিছোঁ। গোটেই গাঁৱৰ মানুহখিনি আমি আনিছোঁ যেতিয়া তেওঁলোকক লগে লগে আমি পইচাটো দিব লাগিব। পইচাটো দিবলৈ হ'লে আমাক ৱৰ্কিং কেপিটেল লাগিব। সেই পইচাটো গোটোৱাটো এতিয়া সেই গোটোৱাটো আমাৰ কাৰণে এতিয়া বেংকে আমাক ৱৰ্কিং কেপিটেল আৰম্ভণিতে নিদিয়ে, কিন্তু এনেকুৱা ধৰণৰ বিত্তীয় সংস্থাসমূহে আমাক নিদিয়ে, চৰকাৰেতো দিয়াত প্ৰস্তুত উঠে। গতিকে আমি এতিয়া খুব কষ্ট কৰি এইটো কৰিছোঁ, সেইকাৰণে খুব লাহে লাহে কৰিব লগা হৈছে। আমাৰ যিমান সম্পদ লাগিছিলে, যিমানখিনি আমাক ৱৰ্কিং কেপিটেল লাগিছিলে মানুহৰ পৰা কিনিবলৈ, গাঁৱৰ মানুহক পইচা দি কিনিব লাগিব। গতিকে সেইখিনি আমি গোটাব পাৰিলেই এদিন আমি সেই প্ৰত্যাহ্বানৰ মুখামুখি হৈছোঁ, এইটো সঁচা কথা। কিন্তু আমি ভাবোঁ যে অসমৰ ৰাইজে যদি সহযোগিতা আগবঢ়ায়, এই গাঁৱৰ বস্তুখিনি যদি অসমৰ ৰাইজে খাবলৈ আৰম্ভ কৰে, চহৰবাসী ৰাইজে, অসমীয়া ৰাইজে খাবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে নিশ্চয় এই ব্যৱসায়টো আমি আগবঢ়াই লৈ যাব পাৰিম। আৰু আমি বুলি নহয়, মই কৈছোঁ অসমৰ প্ৰতিজন যুৱকে নিজৰ নিজৰ ঠাইত খোলক। আৰু এই আমাৰ আটা ময়দা যিবিলাকে আমাৰ শৰীৰৰ ক্ষতি কৰে, যিবিলাক আমি এটাও ঘেঁহু উৎপাদন নকৰোঁ, গতিকে সেইবিলাকক আমি ধুনীয়াকৈ আমি প্ৰত্যাহ্বান জনাই আমাৰ চাউল কেন্দ্ৰিক যিবিলাক, সেইকাৰণে আমি ইয়াত চিৰা ৰাখিছোঁ, সান্দহ ৰাখিছোঁ, কোমল চাউল ৰাখিছোঁ, পিঠা পনা চব আমি মডিফাই কৰিব চেষ্টা কৰিছোঁ, অলপ সোৱাদ বঢ়াব চেষ্টা কৰিছোঁ, যাতে নতুন প্ৰজন্মই বা নতুন আধুনিক মানুহে এইখিনি পৰম্পৰাগত খাদ্য বুলি গ্ৰহণ নকৰি পৰম্পৰাগত আৰু আধুনিক খাদ্য আমাৰ নিজৰ সুস্বাস্থ্য ৰাখিবৰ কাৰণে যিখিনি আমি মডিফিকেশ্যন কৰিব লাগে, সেইখিনি আমি তাৰ গুণগত উত্তৰণ সাধন কৰিব লাগে, সেইখিনি আমি কৰিম। সেইখিনি কৰিবলৈ আমি চেষ্টা কৰিছোঁ। বিশেষ কামত আহি পেলাই SI ছাৰক লগ পালোঁ, SI দাদাক লগ পালোঁ। তাৰপিছত আহি লতাশিল থানাৰ বৰ্তমান আৰক্ষী বিষয়া আহি পেলাই এই থলগিৰিত তেওঁ জলপান মানে চাহ খুৱাবলৈ আনিছে, মই গম পোৱা নাই। তাৰপিছত আহি এতিয়া থলগিৰিত দেখিলোঁ যে সকলোৱে নিজৰ ঘৰখন, মানে যিবিলাক গাঁৱৰ আছে, আমি গাঁৱৰবিলাকে বা যিসকল চহৰত আছে যে পাকঘৰ কেনেকুৱা হয়, যিবিলাকে দেখা নাই, একে গাঁৱৰ পৰিৱেশ এটা যদি বিচাৰে, মই ভাবোঁ থলগিৰিত আহিব লাগে। কি কয় দাদা? এতিয়াতো মই প্ৰথমতে চিনি পোৱা নাছিলোঁ, লতাশিলত ফাৰ্ষ্ট আহি পেলাই গাঁৱলীয়া ল'ৰা যেতিয়া ইয়াতে বিভিন্ন ডাঙৰ ডাঙৰ হোটেল যদিও আছে তাত খাওঁ, কিন্তু সেই খুচৰাটোতো মই নাপাওঁ। গতিকে মই গাঁৱলীয়া ল'ৰা হিচাপে আহি আকৌ এই থলগিৰি বিচাৰি বিচাৰি পালোঁহি। যিটো সোৱাদ, যিটো আপোন, ঘৰুৱা গোন্ধটোৱে মানে কি বাৰে বাৰে মানে মাতি আনো। আৰু মই গাঁৱৰ পৰা যিমান নাইবা বাহিৰৰ পৰা অহা, মই অষ্ট্ৰেলিয়া মানুহ আহিছে, কেৰেলা মানুহ আহিছে, কোনোবা কোনোবা মই বাটত লগ পালে তেওঁলোকে কয় যে যিহেতুকে অচিনাকি ঠাই, যিহেতুকে মই ইউনিফৰ্ম পিন্ধি থাকোঁ, তেতিয়া মোক কয় যে ইয়াতে ক'ত ভাল খোৱা ঠাই আছে। খোৱা ঠাইটোতো বহুত ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান আছে, কিন্তু সেইবোৰত নিনিওঁ। গগৈদাখনেও মোৰ ভাল চিনাকি আছে। আৰু ইয়াতে আমাৰ নামী হওক, যে যিমানখিনি আছে, আমাৰ জুবিন দাহঁতে হওক, নাইবা মিডিয়া পাৰ্চনে হওক, ৰাজনীতিৰ যিমান মানুহবোৰ আহে, যিমানখিনি মানুহ আছে চব আহে তাৰমানে। সেইটো ভাল লাগে, এটা পৰিৱেশ আছে।
পৰিৱেশটোৰ কাৰণে সেইটোৱে মাতি আনে বাৰে বাৰে। গতিকে আহক চবে চিনাকি হওক। তাৰপিছতে অলপ আগতে গগৈদাই কোৱা নিচিনাকৈ যি ধৰণে তেওঁ অসমীয়া জাতিৰ যি স্বাভিমান জীয়াই থাকিবলৈ হ'লে খাদ্যাভাসৰ পৰা বস্ত্ৰলৈকে সকলোখিনি নিজেই কৰি তাক আদৰিবও লাগিব। নিজে নিজৰ যিটো আমাৰ থলুৱা আহাৰ তাক খাবও লাগিব আৰু উৎপাদনো কৰিব লাগিব। গতিকে ইয়াৰ যি মানে প্ৰচেষ্টা অব্যাহত ৰখা যি মানে যি গৰাকীজনলৈ আমি কি ক'ম এইখিনি সময়ত শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰোঁ। সেইকাৰণে মই এই ভিডিঅ'টো বনাব লগা হ'ল। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ প্ৰচেষ্টা তেওঁৰ যি মানে অনুৰোধ বা চিন্তা চৰ্চা আমি তেওঁক সন্মান জনাব লাগে আৰু আমিও কৰিব লাগে। আৰু গুৱাহাটীত আহিলে ঢলগিৰিলৈ আহিব। গগৈদাই কোৱা নিচিনা আমি ৰাস্তা পথত অধিকাৰ বিচাৰি ফুৰাতকৈ কৰ্ম আমি এই কৰ্তব্যখিনি কৰোঁ। এইটোতো সৰু কৰ্তব্য হ'লেও এইটো কিন্তু বহুত ডাঙৰ এটা দিব পাৰে এটা মন্ত্ৰ। গতিকে ভাল প্ৰচেষ্টা তেখেতৰ এইটো যিমান আছে ইয়াৰ ব্ৰাঞ্চ শাখা প্ৰশাখা আৰু বাঢ়ি যাওক, সেইটোৱে আমাৰ কামনা আৰু। ধন্যবাদ। ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব।